Hello everyone, ক'ত আহিছো জানেনে মোৰ মামাৰ ছোৱালী জোৰণত ৰাতিপুৱা আমি 10 বজাতে ঘৰৰ পৰা ওলালো সেইকাৰণে মই শ্যাম্পু নকৰিলো নহলে মূৰটো নুহুকাই যায় গতিকে আহি গাপা ধুই ফ্ৰেছ হৈ লৈছো আৰু এতিয়া প্ৰায় 1:30 মানে বাজিছে আৰু মাজু মামি ইফালে আমাৰ কাৰণে ভাত বনাই থৈ দিছে আৰু কি বনাইছে জানেনে নাই মোৰ ফেভাৰিট ভেন্ডি ভাজি আৰু আম টেঙাৰে মাছৰ জোল পুৰা পেট ভৰ্তি কৰি ভাত খাই লৈছো খাই লৈ এয়া মই আহি গৈছো বিয়া ঘৰত বুলো এবাৰ খবৰ লও আৰু জোৰণ যেহেতু ইভিনিং আহিব গতিকে ভাত নাখায় এয়া ঘুগুনি চিকেন আৰু পৰাঠা খুৱাব তাৰে প্ৰিপাৰেচন চলি আছে 4 বজাৰ লগে লগে ময়ো ড্ৰেছ পাতি কৰি অকনকে ৰেডি হোৱা আৰম্ভ কৰিলো 5 বজাত জোৰণ আহি গ'ল এইফালে আমাৰ কইনাও ৰেডি লাহে লাহে জোৰণ নিয়মবোৰ ষ্টাৰ্ট হৈ গ'ল আৰু এয়া হেণ্ডুদা টাইমত আমাৰ কইনা অলপমান ইমোশন হৈ গৈছে মানে এইখিনি সময় ছোৱালী কাৰণে কেনেকুৱা ন অকল এজনী ছোৱালী অনুভৱ কৰিব পাৰে সো ফাইনালি নিয়মবোৰ শেষ হ'ল বাকি লং ভিডিঅটো মই ইউটিউবত দিছো আপোনালোকে চাব পাৰিব আৰু এয়া ৰাতি আমি গোটেইবোৰ বহি আছিলো এইফালে আকৌ কইনা লৈ আহিছে কলবোৰ অহাকালি যে পানী তুলিব যাব তাৰে প্ৰিপাৰেচন আৰু এয়া মামিহঁতে কাটি আছে চব্জি কিন্তু মই এতিয়া হু আজিলি মানি গুড নাইট